হেল্ল' ফ্ৰেণ্ডছ, আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই। এইয়া মানুহজনে ৰাতিপুৱাই চেপা চাই আনিছে দেই। কালি চেপা পাতিছিলে, এয়া মাছ আনিছে, কি আনিছে নাজানো আৰু। পানীটো ঘোদা হৈ আছে, ঘোদা হৈ থাকিলে পানীটো নালাগে, মাছ নালাগে। পানীটো নিজনি হ'ব লাগিব, তেতিয়া মাছটো লাগে। এইয়া চেপাটোৰ পৰা মাছ লেও চাবা দেই। মাছেই নাই আজি, মাছ তাকো মানে নালাগিলেই। শামুক এটাহে লাগিলে, শামুক আৰু এই বটীয়া মাছ আৰু খলিহনা মাছ 3জনীমান লাগিলে। সেয়াই আজি মাছৰ নামত। এতিয়া সেই চেপাটো বান্ধি দিছে, বান্ধি পিনি ৰ'দত শুকাবলৈ দি দিব লাগিব। এইকেইদিন নাপাতে আৰু চেপা, মাছবোৰ নালাগে যে সেইটো। কুচিয়া লাগিব বুলি ভাবিছিলে, কুচিয়া নালাগিলে, শামুকহে লাগিলে। আপোনালোকৰ হয় নাই বাৰু তেনেকুৱা? আশাই দেখাই চাবলৈ যায়, লাষ্টত গৈ পিনি যে মাছ চাছ নাপায়। সেই শামুকটো দলিয়াইছে, ডাঙৰ শামুক এটা লাগিছিলে মানে। এই অকণি অকণি মাছকেইটা বুটলিছে দেই, ভতিজাকেইটা আছেহি যে, সিহঁতক পুৰি দিব মানে, পুৰি পিনি পিটিকা কৰি দিব। সিহঁতি সৰু সৰু মানে কাৰেণ্ট নথকা কিছুমান মাছ খাই ভাল পায়, মৰমৰীয়াকৈ। সেইটো গতিকে সেই বুটলি পিনি ভিতৰত থ'বলৈ যাব মানে, বুটলি দিছে গোটেইকেইটা। মোক ভিতৰত থ'বলৈ যাবলৈ কৈছিলোঁ, মই আকৌ আহিছোঁহে পাছফালৰ পৰা, যাবলৈ মন নগ'লে আৰু, সেইকাৰণে এওঁকে ক'লোঁ লৈ যোৱা বুলি। এয়া আকৌ দেউতা দেই, আমাৰ দেউতা সেই গৰুক দানা দিছে। এই মেকুৰীবোৰ ঘৰত আছে, মেকুৰী পোৱালিবোৰ ইমান য'তে ত'তে পোৱালিবোৰে য'তে ত'তে লেট্ৰিন কৰে। দেউতাই কৈছে মই যে ঘিণ কৰোঁ, সেইকাৰণে তেওঁ কৈছে হাতে মানে বালি অলপ দি হাতে মোহাৰি দিলোঁ বুলি দেখাই দিছিলে মানে সেইডোখৰত। মই মানে ঘিণ কৰোঁ যে, সেইকাৰণে মানে কৈছে। মই বোলো চাওকচোন বোলো, কেৰেলা লাগি আছে নি, ভেন্দি লাগি আছে নি, চাই আছে তেওঁ চব্জি বনাবৰ কাৰণে। কেৰেলা নায়েই, এটা দুটা আছে আৰু, তেওঁ ছিঙিব। পাছবেলা কাম বন কৰি আজৰি হৈ ভতিজাকেইটাৰ লগত অলপ বহিছোঁ। সেইকেইটাই মোবাইল চাই আছে। এই কৈছে মাথাটো খজুৱাই দিব, কৈছে খজুৱাই দিছোঁ দেই। ভিতৰৰ বিচনাত শুব নোৱাৰি, মাটিতে শুইছোঁ আৰু। ইমান গৰম পৰিছে, বিচনাত শুব নোৱাৰি, সেইকাৰণে মাটিতে বহি আছোঁ আৰু। ইয়াৰ আকৌ মাথাটো চুলিবোৰ খজুৱাইছে, সেইকাৰণে সেই খজুৱাই দিছোঁ অকণমান। আজি যামগৈ বুলি কৈছিলে, আজি থাকিম আকৌ, আজি ৰখালোঁ, কাইলৈ থৈ আহিবগৈ লাগিব। স্কুল খুলিব হ'ল যে দুইটা, সেইকাৰণে যাবগৈ আৰু। আকৌ অহা বছৰলৈহে আহিব আৰু, ঠাণ্ডা চাণ্ডা পেলাই। দুইটা জৰ্জা আকৌ দেই, সিহঁতি খালি দেখিবলৈ বেলেগ, দুইটা নিমিলে। এইয়া ই আকৌ হাঁহিছে, ই অকণমান খটাই বহুত উৎপাত কৰে। তাক মোবাইলটো লাগে, সৰুটোৱে নিদিয়ে, সেইকাৰণে সি এডোখৰলৈ আহি গৈছে। সেই পেহাকৰ লগত কথা পাতিছে দুই এষাৰ। চাবলৈ ওলাইছোঁ দেই, আপোনালোকেও ভিডিঅ'বোৰ চাবলৈ যাব, বৰ ধুনীয়া হৈছে।